অভাৱ, সময় আৰু পৰিস্থিতি জীৱনৰ সকলোতকৈ বেছি ডাঙৰ শিক্ষক। অভাৱে বুজাই দিয়ে প্ৰয়োজনীয়তা কি, সময় বুজাই দিয়ে তোমাৰ অৱস্থান, আৰু পৰিস্থিতি শিকাই দিয়ে তোমাৰ দুৰ্বলতা। জীৱনত 4টা বস্তুৰ কেতিয়াও নাভাঙিবা: প্ৰতিশ্ৰুতি, বিশ্বাস, মন আৰু সম্পৰ্ক, কাৰণ এইবোৰ ভাঙিলে পুনৰ জোৰা নালাগে। জীৱনত সেই মানুহজনৰ হৃদয়, সেই মানুহজনৰ ভৰসা কেতিয়াও নাভাঙিবা, যিয়ে সকলোবোৰ হেৰুৱাই একমাত্ৰ তোমাৰ ভৰসাতে জীয়াই আছে। কিছুমান মানুহে আমাৰ জীৱনলৈ আহে কেৱল মাত্ৰ দুখ দিবলৈ, ভাল পোৱাটোৰ কেৱল মাত্ৰ এটা বাহানাৰ। মানুহে মৃত্যুতকৈ বেছি আপোনজনক হেৰুৱা ভয়ত কান্দে, কাৰণ হেৰুৱা ব্যথাই জীৱনৰ শেষ পৰ্যন্তলৈকে কান্দে, আৰু মৃত্যুটোৱে কেৱল মাত্ৰ সকলোৰে গল্পৰ সমাপ্তি ঘটায়। জীৱনত এই 5টা বস্তু বিচাৰি পোৱা খুবেই কঠিন। নম্বৰ 1, নিজৰ মনৰ মিলা এজন মানুহ। নম্বৰ 2, তোমাৰ কষ্টৰ ভাগিদাৰ। নম্বৰ 3, তোমাক নিস্বাৰ্থত ভাল পোৱা। নম্বৰ 4, বিশ্বাসী মানুহ। নম্বৰ 5, নিষ্পাপ এটা মন। আজিকালি বিশ্বাস আৰু সন্মান দিয়ে ভাল পোৱা নাযায়। ভাল পোৱা টকা আৰু চেহেৰাৰ পিছত দৌৰে। কোনোবাই যদি তোমাক বেয়া পায় তেনেহ'লে দুখ নকৰিবা, কাৰণ এজন মানুহ কেতিয়াও সকলোৰে প্ৰিয় হ'ব নোৱাৰে। যিয়ে বাৰে বাৰে ভুল কৰে, তোমাক কষ্ট দিয়ে, তোমাক অৱহেলা কৰে, তেতিয়া বুজিবা যে সি তোমাক নিবিচাৰে, তোমাৰ কাষৰ পৰা আঁতৰি যাব বিচাৰে। জীৱনত এই 3টা কথাৰ কেতিয়াও নাপাহৰিবা: অতি আনন্দত কাউকে কথা নিদিবা, খঙৰ সময়ত উত্তৰ নিদিবা, আৰু দুখৰ সময়ত নিন্দা নল'বা। দৰকাৰ হ'লে অকলে থাকক, তথাপিও মিছা হাঁহি, মিছা আশাৰ, মিছা ভালপোৱা আৰু মিছা বন্ধুত্বৰ লগত কেতিয়াও নাথাকিব। ক্ষুধাৰ্ত পেট, খালী পকেট, কঠিন পৰিস্থিতি আৰু মিছা ভালপোৱাই জীৱনত অনেক কিছু শিকাই যায়। জীৱনত কাউকে ক্ষমা কৰি মহৎ হৈ যাওক, কিন্তু এজন ভুল মানুহক দ্বিতীয়বাৰ বিশ্বাস কৰি মূৰ্খ নহ'ব। যদি তুমি নিজৰ মনটো কণ্ট্ৰল কৰিব পাৰা, তেনেহ'লে সিয়ে হৈছে তোমাৰ পৰম বন্ধু, আৰু যদি মনে তোমাক কণ্ট্ৰল কৰে, তেনেহ'লে সেইটোৱে হৈছে তোমাৰ চৰম শত্ৰু। কেতিয়াও ৰূপ লৈ গৰ্ব নকৰিবা, কাৰণ সেইটো তোমাৰ তৈয়াৰী নহয়। যদি গৰ্বই কৰিব বিচাৰা, তেনেহ'লে নিজৰ চৰিত্ৰলৈ কৰা, কাৰণ সেইটো তোমাৰ তৈয়াৰী। কাৰোবাৰ প্ৰতি সুখ হ'লে জ্বলা পোৰা কষ্টৰ তাৰ নহয়, বৰং আপোনাৰে হ'ব। সেয়েহে সুখ নহয়, ক্ষমা কৰক আৰু মনটো সতেজ ৰাখক। তুমি যিমানে বেছি সততা হৈ কথা ক'বা, সিমানে বেছি তোমাৰ বন্ধুৰ, তোমাৰ আপোন মানুহ কমি যাব। তোমাৰ মূল্যৱান সময় তাৰ লগতে ব্যয় কৰা, যিয়ে তোমাৰ সময় মূল্য বুজে আৰু তোমাক ভাল পায়। এটা কথা সদায় মনত ৰাখিব যে আপুনি যিমানে বেছি মূল্যৱান হ'ব, সিমানে বেছি সমালোচনাৰ পাত্ৰ হ'ব। মিছলীয়া মানুহৰ কথাত ৰস বেছি, আৰু সৎলোকৰ মানুহৰ কথাত খং বেছি।